নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে ভালে আছে। আজি এটি নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো হৈছে চয়াবিনেৰে কেনেকৈনো পকৰি বা ফুলুৰি বনাব পাৰি। তেন্তে আহকচোন চাওঁ। এই ভিডিঅ'টো ভাল পালে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ পৰিয়ালজন বন্ধু বান্ধৱসকললৈ আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মোৰ আশা থাকিল। তাৰ বাবে ল'লোঁ মই চয়াবিন 100 গ্ৰাম, ভালকৈ গৰম পানীত ধুই চেপি লৈছোঁ শুকান কৰি। এয়া মধ্যমীয়াকৈ মিক্সিত বটি লোৱা হ'ব। আৰু এয়া নৰসিংহৰ পাত, কেঁচা পিঁয়াজ 4টা, তাৰপিছতে এয়া মা মছলা সৰঞ্জামখিনি, এয়া অকণমান নিমখ, এয়া হালধি, খোৱা চৌদা, এই 5-6টামান পকা জলকীয়া, এয়া অকণমান নহৰু, আদা, এইখিনি। আৰু এইখিনি হ'ল আপোনাৰ বাদামখিনি মই তিয়াই ভালকৈ ধুই লৈছোঁ। এয়া বেচন আৰু ময়দা, গতিকে এইখিনি আৰু চাউল চাউল কেইটামান তিয়াই লোৱা হৈছে। তাৰ বাবে এয়া চয়াবিন ল'লোঁ। চয়াবিনখিনি মধ্যমীয়াকৈ মিক্সিত এয়া দেখিছেনে শুকানকৈ ভাঙি লোৱা হৈছে। এই চয়াবিনখিনি আমি পকৰি বনোৱা হ'ব। এয়া ল'লোঁ। এয়া তাৰ বাবে মই মছলা ল'লোঁ। এয়া চাউলৰ গুড়াখিনি অকণমান ৰঙিল হৈছে দেই, বাদামৰ লগত একেলগে তিওৱাৰ বাবে চাউলৰ গুড়াখিনি দি ল'লোঁ। তাৰপিছতে ল'লোঁ এয়া কেঁচা বাদাম, শুকানে অকণমান বটি লোৱা হৈছে। একেবাৰে পানী দি বটি পেলোৱা নাই, শুকানে অলপ মধ্যমীয়াকৈ বটি লোৱা হৈছে। তাৰপিছতে ল'লোঁ অকণমান খোৱা চৌদা, এয়া খোৱা চৌদা আধা চামুচ দিছোঁ, আপুনি বেকিং পাউডাৰো দিব পাৰে। তাৰপিছতে দিলোঁ অকণমান নিমখ আধা চামৰো আধা কমাই দিব। তাৰোপৰি দিলোঁ এইকণ নিমখ, হালধি আধা চামৰৰ আধা। তাৰপিছতে দিলোঁ এয়া নৰসিংহৰ পাত কুটি থৈছিলোঁ, মিহিকৈ কাটি থৈছোঁ, এইখিনি দিছোঁ। জলকীয়াখিনি কেঁচাই পকাই লগ কৰি পেলাই দিয়া হৈছে, ইয়াত দিছোঁ। তাৰপিছতে এতিয়া দিলোঁ পিঁয়াজখিনি সৰু সৰুকৈ কাটি 4টা পিঁয়াজ মিহি কৰি কাটি থৈছোঁ, এইখিনি দি দিছোঁ। এইখিনি দি দিছোঁ। তাৰপিছতে ল'লোঁ বেচন কেইটামান অকণমান বেছি লাগে, 5-6 চামুচ বেচন দিয়া হৈছে। এয়া বেচনখিনি দি গোটেইখিনি দিয়া হৈছে, কিন্তু ময়দা আপোনাৰ এঠা খাবৰ কাৰণেহে দিয়া হৈছে। এয়া 2 চামুচ ময়দা, কাৰণ চাউলৰ গুড়িটোও দিছোঁ। 2 চামুচ ময়দা, আৰু বেছিকৈ নালাগে, গতিকে চয়াবিনত একেবাৰে এঠা নাই। গতিকে এইখিনি শুকানে মই ভালকৈ মিলাই লৈছোঁ। এয়া মোহাৰি শুকানে মিলাই ভালকৈ লোৱা হৈছে। এয়া চাওকচোন, এয়া আগতে শুকানে মোহাৰি আছে। এতিয়া নহৰু আদাখিনি পেষ্ট কৰি থোৱা আছে, এইখিনি একেলগে দি দিছোঁ। এয়া দেখিছেনে, নহৰু আদা একেলগে পেষ্ট কৰি থোৱা হৈছে। এইখিনি একেলগে দি এতিয়া মিলাই ল'ম। সুন্দৰভাৱে মিলাই লোৱা হৈছে। এয়া চাওকচোন, আগতে মোহাৰি মিলাই লোৱা, অলপ অলপ পানী দি পেলাই ইয়াক এইখিনি একেলগে এয়া অলপ আধা কাপ পানী হ'লেও হয়। এয়া একেবাৰেতে দি নিদিব, প্ৰথমতে অকণমান দি সানি থাকিব, ভালকৈ যাতে মিলি যায় পানীখিনি, গোটেইখিনিত যাতে ভালকৈ লাগে। তলৰখিনি ওপৰ কৰি পেলাই ভালকৈ মোহাৰি থাকিব, কাৰণ চয়াবিনত একেবাৰে এঠা নাই। চয়াবিন শুকান বস্তু, তাক আমি পকৰি সাজিব লাগিলে অকণমান এঠাজাতীয় বস্তু দি ল'ব লাগিব। সেইকাৰণে আমি চাউলৰ গুড়া, ময়দা আৰু বেচন দিয়া হৈছে। এতিয়া এইখিনি ভালকৈ মোহাৰি ল'ব লাগিব। এতিয়া পকৰিটো অত্যন্ত পুষ্টিদায়ক, আপোনাৰ পৰিয়ালক আপুনি খুৱাওক। আৰু যে চয়াবিন অকল তৰকাৰীয়ে যে খাব পাৰি সেইটো নহয়, বিভিন্ন ধৰণে বনাই খাব পাৰি। আজি পকৰি কেনেকৈ বনাই খাওঁ, এইখিনি একাপ চাহৰ লগত আপুনি জুতি ভৰাই খাব পাৰিব, ভাল লাগিব। গতিকে অত্যন্ত তৃপ্তিদায়ক। এয়া চাওকচোন, আৰু আপুনি মোহাৰি হাতত চাব যাতে আপোনাৰ লাড়ু এটা বান্ধ খায় নে নেখায়। হাতৰে মোহাৰি চাব। অন্য পকৰি নিচিনা নহয়, মানে এয়া অকণমান লাড়ু বান্ধি চাব। এয়া আপুনি ঘিলা পিঠা যেনেকৈ বনায়, এয়া চাওকচোন, এয়া এনেকৈ দিব লাগিব। গতিকে ইয়াক তেনেকৈ দিয়া হয়। এয়া এখন প্লেটত আপুনি থৈ লওক। এয়া এনেকৈ পকৰি বনাই এয়া চাওকচোন, হাতেৰে মোহাৰি এচেপেটা কৰি পেলাই
বৰৰ নিচিনাকৈ থৈ লৈছোঁ। কেৰাহীখন বহাই দিছোঁ, তাতে এয়া ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেল মিঠাতেল আপুনি যিহেৰে ভাজে, কিন্তু ৰিফাইন তেলত ভাজিলে ভাল। গতিকে পুষ্টিদায়কে ঘৰতে বনোৱা বস্তু এবিধ লকডাউনত চাহৰ কাপৰ লগত খায়ো ভাল লাগিব আপোনাৰ। গতিকে এয়া সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে খাব পাৰি চয়াবিনৰ পকৰি। এতিয়া এয়া চাওকচোন, এয়া গেছৰ ফ্লেমটো কমাই দিব, একেবাৰে কমাই দিব, যাতে ভিতৰটো ভালকৈ সিজে, অত্যন্ত সুন্দৰভাৱে সিজে। এয়া চাওকচোন, কমাই দিব আৰু উল্টাই দিব, এয়া লুটিয়াই দিব লাহে লাহে, যাতে ভিতৰটো সিজক। বাহিৰটোতো পটককৈ ৰঙাই হয় বাৰু, কিন্তু কিছুমান খাদ্য আমাৰ কি হয়, ভিতৰটো সিজিবলৈ থাকে। গতিকে ভিতৰটোত যাতে একেবাৰে তেল মছলাখিনি সোমাই ভালকৈ সিজক। আৰু জুইটো কমাই দিব আপুনি সিজিবলৈ। এয়া চাওকচোন, গেছটো কমাই দিছোঁ, এয়া অকণমান বঢ়াই দিলোঁ পাছত, এয়া বঢ়াই দি এতিয়া অকণমান লৰাই দিম। এয়া একেবাৰে ইফাল সিফালকৈ দুই চাইড যাতে ৰঙা হওক। এয়া সুন্দৰভাৱে ভজা হৈছে। এয়া চাওকচোন, আপোনাৰ পৰিয়ালক আপুনি তৃপ্তি ভৰাই খুৱাব পাৰে। আৰু এয়া চাওকচোন, লাহে লাহে লৰাই থাকিব, আৰু ই ভাগি নাযায়, একো হেৰি কৰিব নালাগে। লাহে লাহে লৰাই থাকক। ধুনীয়া ৰঙা হৈ কালাৰ হৈ আহিছে এই চয়াবিনৰ পকৰি। গতিকে আপোনাৰ পৰিয়ালক আপুনি কৰি খুৱাব বুলি মোৰ আশা থাকিল। এই চয়াবিনৰ পকৰি খাই কেনে পালে আপুনি মোক কমেণ্ট বক্সত জনাব। আৰু এয়া আবেলি চাহকাপৰ লগত আপুনি অতি তৃপ্তি ভৰাই খাব পাৰিব। এয়া চাওকচোন, এতিয়া ইয়াত ধুনীয়া কালাৰ হৈ আহিছে। ৰেচিপিটো অতি পুষ্টিদায়ক হয়, অতি পুষ্টিদায়ক। গতিকে ইয়াত প্ৰ'টিন আছে, ভৰপূৰ প্ৰ'টিন আছে। গতিকে চয়াবিনৰ তৰকাৰী বনাই খোৱাতকৈ আমি এদিন পকৰি বনাই খাই চাহকাপৰ লগত অতি তৃপ্তিৰে খাব পাৰি। এয়া অতি সুন্দৰভাৱে খাওক আপুনি। এয়া হৈছে, এয়া পকৰি নমাইছোঁৱে। এয়া চাওকচোন, এয়া সুন্দৰভাৱে পকৰি নমাইছোঁ। গতিকে আপুনি অতি তৃপ্তিৰে চাহকাপৰ লগত খাওক।